নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জাহ্নৱীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই মোৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ। মই অলপ ঠাণ্ডা পানী বাচনটোত চচপেনটোত উতলাই লৈছোঁ। এতিয়া মই পানীখিনি অকণমান গৰম হ'বলৈ ৰখি আছোঁ, হোৱা নাই। অলপ উতলিলেহে ভাল। মই এতিয়া ওটছৰ পেকেটটো খুলি লৈছোঁ অলপ। ইমান টান হৈছোঁ। পেকেটটো খুলিলোঁ। এতিয়া চাওক, পানীখিনি অকণমানকৈ উতলটো আহিবলৈ লৈছে, ইয়াৰ বুক বুককৈ উতলিছে। এতিয়া মই ইয়াতে 6 চামুচমান ওটছ দি দিম। গেছটো অলপ কমাই লৈছোঁ, নহ'লে পানীবোৰ উতলি ওপৰলৈ উঠি আহিছে। মোৰ ওজন বহুত বাঢ়ি গৈছিলে, সেইকাৰণে মই অলপ ডায়েট প্লেন কৰিছোঁ আৰু সেইবাবে মই অলপ ভাত খোৱাটো কমাই দিছোঁ। এতিয়া মই সেইবাবে ওটছ বনাই আছোঁ। পূৰা উতলিছে চাওক। বেছি টাইম নালাগে ওটছ তৈয়াৰ কৰোঁতে। এয়া সিজিছেগৈ আৰু। আপোনালোকে যদি ওটছ এনেকৈ খালীকৈ খাব নোৱাৰে, তাত আপোনালোকে অলপ চেনিও এড কৰি ল'ব পাৰে বা মজুল চজুল দিব পাৰে। মই একো দিয়া নাই ইয়াৰ লগত, কাৰণ মই এনেকৈয়ে খাম। মিঠাটো মই টোটেলি এৰি দিছোঁ, কাৰণ মিঠাটো খালে ওজন বাঢ়ে বুলি কয় কিছুমান মানুহে, মিঠাটো চেনিটো খালে। তো মই ওজন কমাবৰ কাৰণে বহুত চেষ্টা কৰিছোঁ আৰু ফলো পাইছোঁ। সেইকাৰণে মই ডায়েট প্লেনটো ৰেগুলাৰ কৰি আছোঁ। এয়া মোৰ হৈছেগৈ আৰু। এতিয়া মই ওটছখিনি লৈ আনিছোঁ। এয়া চাওক, হৈ গ'ল। গাখীৰ অলপ লৈছোঁ, এইপিনে আপেল লৈছোঁ আৰু ওটছ লৈছোঁ মোৰ ডায়েট লিষ্টত। এয়া মৌজোল লৈছোঁ। মৌজোল মানে মই নাখাওঁ, মোৰ ভণ্টীয়ে খায়। তাই মানে খালীকৈ খাব নোৱাৰে। মই আপেল এটা কাটি লৈছোঁ। গোটাকৈ মই খাই বৰ এটা ভাল নাপাওঁ, কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত বইল ডিম খাব পাৰে, কিন্তু মাজৰ কুহুমটো নাখাব। মই বইল ডিম এতিয়া লোৱা নাই। মই যেতিয়া মোৰ আকৌ ভোক লাগিব, মই তেতিয়া বইল ডিম খাম। এতিয়া মই ওটছ আৰু আপেল লৈছোঁ আৰু লগতে অলপ দৈও লৈছোঁ। মা দেউতা পূৰা অহা যোৱা কৰি আছে। মই এনেকৈয়ে ডায়েট প্লেন কৰিছোঁ, আপোনালোকেও কৰি চাব পাৰে। বহুতখিনি ওজন ৱেইটটো কম হয়। মই ভাতটো বাদেই দিছোঁ আৰু
অকল ডায়েট প্লেন কৰিলে যে এনেকৈ বাছি খালেই নহ'ব, আপোনালোকে সমানে সমানে এক্সাৰচাইজ ব্যায়ামো কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব। আৰু যিমান পাৰে মানুহে ফাষ্ট ফুড আৰু জাংক ফুডটো আপোনালোকে ত্যাগ কৰিব। ময়ো এৰি দিছোঁ। মোক দেখিছেই, মোৰ ওজন বহুত বেছি আছিলে, এতিয়া 1 monthত মই 5 kg কমাইছোঁ। তাকে আপোনালোককো কৈছোঁ, ৱেইট বঢ়াটো ইমান ভাল নহয়। ময়ো সেইটো কাৰণে ডায়েট প্লেন কৰিছোঁ, আৰু আপোনালোকেও কৰক, তেতিয়াহে সুস্থ হৈ থাকিব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।